আকৌ আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ'। সব বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম যে স্কলাৰশ্বিপৰ যি টকা সোমাইছে নে নাই, এই বিষয়ে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। সব বন্ধুসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে NSP স্কলাৰশ্বিপ পাইছিল তেওঁলোকৰ একাউণ্টত টকা সোমাইছে। কেনেকৈ চাব আৰু এই বিষয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ তথ্য আগবঢ়াম। ইয়াৰ বাবে আপোনালোকে দুটা পদ্ধতি অৱলম্বন কৰিব পাৰে। প্ৰথমটো হ'ল একাউণ্টৰ জৰিয়তে আৰু দ্বিতীয়টো হ'ল আপোনাৰ যিটো পাছৱাৰ্ড আৰু এপ্লিকেশ্যন ID আছিল তাৰ জৰিয়তে। মই প্ৰথমটো একাউণ্টৰ জৰিয়তে দেখুৱাই দিম। তাৰ বাবে আপুনি আপোনাৰ ক্ৰম ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব PFMS। চাৰ্চ কৰাৰ ভিতৰত প্ৰথমৰ যিটো আহিব PFMS অফিচিয়েল ৱেবছাইট, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাতে লিখা আছে নন ইয়ৰ পেমেণ্টছত ক্লিক কৰাৰ পিছত প্ৰথমে আপোনাৰ বেংকৰ নেম চিলেক্ট কৰি তাৰপিছত একাউণ্ট নাম্বাৰ কেপচাটো ফিল আপ কৰি চাৰ্চত ক্লিক কৰিব। মই এইটো ফিল আপ কৰি আছোঁ। চাওক, মই মোৰ ফৰ্মখন সম্পূৰ্ণ ফিল আপ কৰিছোঁ। ফিল আপ কৰাৰ পিছত চাৰ্চত ক্লিক কৰিছোঁ। চাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে চাওক মোৰ ৰিচিপ্টখন ওলাই আহিছে।